নমস্কাৰ বন্ধুসকল, দীপেন কুৰ্মী এগ্ৰ ফাৰ্মিঙলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি মোৰ মাছৰ খেতি দেখুৱাম আপোনালোকক। মই মাছ খেতি কি ধৰণে কৰিছোঁ আৰু কোনটো দানা দি আছোঁ বৰ্তমান সময়ত। এতিয়া ধৰক মাছবোৰ আধা কেজি চাইজ হৈ গৈছে, গতিকে সিহঁতক 2 mm দানা মই দি আছোঁ। এইবোৰ দেখিছে আপোনালোকে, মাছবোৰ খেলি আছে। মাছ মই ৰূপচান্দা, ৰৌ, মিৰ্গা, বাহু, গ্ৰাছ কাপ এনেকুৱাবোৰ এৰিছোঁ। কুঢ়ি আছে, লগত 2টা মালিও আছে। মোৰ ইমান ডাঙৰ পুখুৰীটোত আপোনাৰ মাছ এৰিছোঁ 2000 ওচৰা-ওচৰি হ'ব আৰু এতিয়া মৰি হেৰাই ধৰক 1500 মান হ'ব। মাটিকালি পুখুৰীৰ মাটিকালি প্ৰায় 1 বিঘা হ'ব। আপোনালোকে দেখিছে মোৰ মাছবোৰ কি ধৰণে খেলিছে। বন্ধুসকল, মোৰ মাছবোৰ আপোনালোকে দেখি পালে কি ধৰণে খেলিছে বা কি ধৰণে ডাঙৰ হৈছে। গতিকে আৰু এই টায়াৰতে 6 জন উঠি গৈছে। মই মোৰ পুখুৰীত সদায় মই গা ধুওঁ আৰু লগতে মোৰ লগৰবোৰো আহে আৰু সৰু সৰু পোৱালি কেইটামানক মই তামোল চামোল পাণ বা চাহ তাহ খুৱাই মেলি সদায় 8-9 জন সৰু সৰু ল'ৰা ছোৱালী মাতি গা ধুৱাওঁ। সদায় সিহঁতে গা ধুৱে, 2-3 ঘণ্টামান ধুয়ে থাকে সিহঁতে। ফূৰ্তি কৰে ধৰক পুখুৰীটোত। টায়াৰো আনি দিছোঁ মই, টায়াৰত সোমাই সিহঁতি ভাল পায় খেলি। আৰু মানে বহুত গা ধুলে কি হয়, পানীটোৰ অক্সিজেনৰ মাত্ৰাটো বাঢ়ি থাকে আৰু এমনিয়াটো নাইকিয়া হয়। তলত মাটি চাটিবোৰ যিবোৰ লাগি থাকে এমনিয়া, সেইটো নাইকিয়া হয়। আৰু কিছুমানে গা নুধুলে হাঁহ পোহে, ধৰক মই হাঁহ নাই পোহা। মই মানুহবিলাকক মাতি আনি গা ধুৱাওঁ আৰু নহ'লে সিহঁতে নিজেই আহে। আৰু যদি মানুহ নাপাওঁ 2-3 দিনলৈকে, তেতিয়া মই বাঁহ পেলাই থৈছোঁ, বাঁহটো লৈ নিজেই নামি লৈ চাৰিওফালে হিলাওঁ যাতে পানীটো থিৰ হৈ নাথাকে আৰু মাছবোৰো খেলি ভাল পায়। সেইটো কাৰণে কৰোঁ। আৰু পুখুৰীত গা ধোৱাৰ বহুত উপকাৰ হয়, গতিকে যিমান পাৰে সিমান নিজেও গা ধুব লাগে, নতুবা আনৰ মতায়ো গা ধুব লাগে। আৰু পানীটো চফা কৰি থ'ব লাগে, যিমানে চফা কৰি থ'ব সিমানে ল'ৰা ছোৱালীবোৰ গা ধুবলৈ ভাল পাব, লগতে মাছবোৰো খেলিব ভাল পাব, সোনকালে ডাঙৰ হ'ব। গতিকে এনেকুৱা আপোনালোকে যিমান পাৰে গা ধুৱাবলৈ চেষ্টা কৰিব লাগে। পানীটো ঢেউ দি থাকিব লাগে। ৰ'দ বৰষুণ যদি আগবেলা ৰ'দ দিয়ে, পিছবেলা বৰষুণ দি দিয়ে, তেন্তে সেইটো পিছবেলা আপুনি নামি মেলি পানীটো হিলাব লাগিবই। তেনেকুৱা কৰিলে পানীৰ অক্সিজেনটো ঠিক থাকে। গতিকে আপোনালোকে এনেকৈ কৰিব পাৰে। তো বন্ধুসকল, মোৰ সকলো ধৰণৰ মই খেতি কৰোঁ, গতিকে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে বা চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ধন্যবাদ জনালোঁ।